Hello everyone, good morning and welcome back to my channel, Janice Dream World. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যেহেতু আজি বছৰটোৰ শেষ দিন যি ঘৰতে সৰুৰাকে ফেমিলি সকলোৱে মিলি পেলাই সৰুৰাকে পিকনিক এটা আয়োজন কৰিছোঁ। কি হয়, কেনেকুৱা হয় আপোনালোকক সকলোকে দেখাই থাকিম বাৰু। চাই থাকিব ভিডিঅ'টো মোৰ। পিকনিকৰ মেম্বাৰ আহি উপস্থিত হৈছে। প্ৰথম মোৰ মৰমৰ ভাগিন। এয়া আমাৰ লাকিক লৈ আহিলোঁ, ইয়াকো পিকনিক খুৱাব লৈ আহিলোঁ। লাকি 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 এয়া আমাৰ পিকনিকৰ তেওঁলোকো সদস্য। এই লাকি এয়া আমাৰ পিকনিকৰ ফাৰ্ষ্ট খোৱাৰ আইটেম হৈছে মিঠা আলু, ভাজি বনাই আছে ফুলকবি মটৰ আলু। মায়ে লৈ গ'ল নেকি পিকনিকৰ চিকেন কাৰী, ফিছ ফ্ৰাই। হৈ আছে পিকনিকৰ কাৰণে। এয়া মোৰ দাদীজনী পুৰা জুইৰ মজা লৈ আছে লগত। नमकीन हो गई हो स्विमिंग पूल में नहा के पार्टी। नमकीन हो गई हो, नमकीन हो गई हो। Let's do the funny wanna dance, baby. Some of the cheesy honey we can do this. So many trees, yeah, नीले सागर के जैसे मोती फूल से बाहर খাই আছো খাই চাবি দেই। এয়া খোৱা 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 তুমি খোৱা খাইছা? অঁ বঢ়িয়া। তুমি কিমান খাইছা? ষ্টাৰ্টিং আধা ঘণ্টা খাব বোলে। Hi everyone, good morning.
ৰাতিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো মোৰ ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।